Hello guys, Adoni Jonaiso Service Technology. আজি মই আপোনালোকক ফেসবুক প্রোফাইল লক কৰিব শিকাম যেতি আপুনি অচিনাকি ব্যক্তিৰ ফেসবুক প্রোফাইলত ভিজিট কৰে আৰু তেতিয়া সেই প্রোফাইলত this profile is locked বা বিনোদ লকেড his profile বুলি লিখা থাকে সো আজিৰ এই ভিডিওটোত মই আপোনালোকক ফেসবুক প্রোফাইল লক কৰাৰ বাবে অতি সহজ উপায় দিম সো এতিয়া আহক এই ভিডিওটিৰ হৈতে আগবাঢ়ো এতিয়া ফেসবুক প্রোফাইল লক কৰিবলৈ প্ৰথমে ফেসবুক এপটো ওপেন কৰিব লাগিব সো মই ফেসবুক এপটো ওপেন কৰি দিছো ফেসবুক এপটো ওপেন হোৱাৰ পিছত ওপৰৰ ৰাইট সাইডে 3 লাইন আছে সো ইয়াত ক্লিক কৰিব লাগিব মই ইয়াত ক্লিক কৰি দিছো এতিয়া ওপৰত সি ইওৰ প্ৰোফাইল বুলি আছে আৰু ইয়াত মোৰ নামটো আছে সো সি ইওৰ প্ৰোফাইলত মই ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াত মোৰ প্ৰোফাইলটো আহি গৈছে আৰু ইয়াৰে এড টু ষ্টৰীৰ কাষত তিনিটা ডট আছে সো ইয়াত মই ক্লিক কৰিব লাগিব এতিয়া ইয়াত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াত লক প্ৰোফাইল বুলি এটা অপচন আহিছে সো মই লক প্ৰোফাইলত ক্লিক কৰি দিছো লক প্ৰোফাইলত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিছে আৰু তলত লিখা আছে লক ইওৰ প্ৰোফাইল সো ইয়াত মই ক্লিক কৰি দিছো ইয়াত ক্লিক কৰি দিয়াৰ পিছত মোৰ প্ৰোফাইলটো লক হৈ গৈছে আৰু ইয়াত লিখা আছে ইউ লকেড ইওৰ প্ৰোফাইল এতিয়া ইয়াত ওকে বুলি আহিছে সো মই ওকেত ক্লিক কৰি দিছো ওকেত ক্লিক কৰি দিয়াৰ পিছত ইয়াত লিখা আছে ইউ লকেড ইওৰ প্ৰোফাইল এতিয়া মোৰ এইটো প্ৰোফাইলৰ ফ্ৰেন্ড লিষ্টত থকা ফ্ৰেন্ড সমূহৰ বাহিৰে অন্য কোনো মানুহে মোৰ এইটো প্ৰোফাইল চাব নোৱাৰিব কাৰণ মই এই প্ৰোফাইলটো লক কৰি ৰাখিছো কেৱল মোৰ ফ্ৰেন্ড সমূহে এইটো প্ৰোফাইলৰ ফটো বায়ো বা ষ্টেটাস চাব পাৰিব সো আজিৰ এই ভিডিওটোত ইমানে যদি ভিডিওটো ভাল লাগিছে তেনে হলে লাইক আৰু কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ বহুত ইন্টাৰেষ্টিং ভিডিও পাই থাকিবলৈ এই চেনেলটো সাবস্ক্রাইব কৰি লব তো আজিলৈ বাই